আমি চেপ্টাৰ 8 ট্ৰিগনমেট্ৰিৰ পৰিচয় সেইটো আজি ষ্টাৰ্ট কৰিম এক্সাৰসাইজখিনি কৰাৰ আগতে আমি ট্ৰিগনমেট্ৰিনো ক'ত কেনেকৈ ব্যৱহাৰ হ'ব সেইবিলাক আমি অকমান আলোচনা কৰি ল'ম ধৰা হ'ল এখন নদী আছে ঠিক আছে নদীৰ ওপৰতে ধৰি ললো ঘৰ এটা আছে ঠিক আছে ঘৰটোৰ ওপৰত ধৰি ললো চৰাই বা মানুহ এজন আছে বুলি ধৰি লৈছোঁ পাৰফেক্টকৈ অঁকা নাই আৰু অলপ বুজি পাবলৈ শিকিছোঁ ইয়াতে ধৰি ল'লোঁ মানুহ এজন আছে ঠিক আছে এতিয়া ইয়াত ধৰি ল'লোঁ এখন নাও এখন চলি আছে আৰু ইয়াতে নাৱৰীয়া আছে নাৱৰীয়া এজন আছে ঠিক আছে এতিয়া আমাক যদি সোধে এই নাৱৰীয়াজনৰ পৰা এই মানুহজনৰ দূৰত্ব কিমান এই নাৱৰীয়াজনৰ পৰা এই মানুহজন কিমান দূৰত মানে এই লেংথটো এইটো যোনটো মই ৰেড পেনে ডট ডট কৰি দিছোঁ এই লাইনডালৰ দৈৰ্ঘ্য কিমান আমি যদি এইটো উলিয়াবলৈ হয় আমি ইয়াতে কি কৰিম এই যোনটো এইখিনিতো পানী আছিলে পানীখিনি মই ব্লু কৰি দিছোঁ ঠিক আছে এইখিনি মই ব্লু কৰি দিছোঁ এইখিনি পানী এতিয়া এই ছবিটো এই মানুহজন এইজন নাৱৰীয়াজন তাৰপিছত এইটো ঘৰটো এইখিনিক আমি এনেকুৱা আকাৰ এটা ভাবিব পাৰোঁনে এনেকুৱা আকাৰ এটা ভাবিব পাৰোঁনে এইখিনি হৈছে পানী তাৰপিছত ইয়াত আছে নাৱৰীয়াজন আছে আৰু ইয়াত আছে এইটো যেনিবা ঘৰটো হয় আৰু ঘৰটোৰ পৰা মানুহজন ইয়াতে আছে এতিয়া আমি ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো উলিয়াব লাগে এইটো এতিয়া কি আকাৰটো কি হয় এতিয়া এইটো এটা ত্ৰিভুজ হয়নে এই ত্ৰিভুজটোৰ নামটো কি আছিলে আমাৰ এই ত্ৰিভুজটো কি আছিলে সমকোণী ত্ৰিভুজ হয়নে যাৰ এই এংগলটো কি আছিলে 90 ডিগ্ৰী আৰু বাকীকেইটা এংগল সূক্ষ্মকোণ আছিলে সূক্ষ্মকোণ মানে কি আছিলে 90 ডিগ্ৰীতকৈ যোনবিলাক সৰু ঠিক আছে এতিয়া এনেকুৱা যোনবিলাক চিটুৱেশ্যন এই চিটুৱেশ্যনবিলাকৰ কাৰণে আমি ট্ৰিগনমেট্ৰিৰ প্ৰয়োগ আছে এতিয়া এইটো ট্ৰিগনমেট্ৰিৰ যোনবিলাক আমি অনুপাত পাম সাইন কস টেন তাৰপিছত কসেক সেক তাৰপৰা কট সেইবিলাক অকল এই সমকোণী ত্ৰিভুজটোৰ পৰাই আমি উলিয়াব লাগিব ঠিক আছে মানে আমাৰ ট্ৰিগনমেট্ৰিৰ অকল সমকোণী ত্ৰিভুজৰে এপ্লিকেশ্যনছখিনি আহিব এইটো এটা ধৰি ল'লোঁ ABC সমকোণী ত্ৰিভুজ এটা লৈ লৈছোঁ এতিয়া ইয়াৰ বি কোণটো 90 ডিগ্ৰী ঠিক আছে বাকী A আৰু C টো সূক্ষ্মকোণ এতিয়া আমি অনুপাতবিলাক জনাৰ আগতে আমি কেইটামান বস্তু জানিব লাগিব আমি এই ধৰি ল'লোঁ A কোণটো যদি আমি নিৰ্দিষ্টকৈ লৈ লওঁ এতিয়া এই A কোণটোৰ এইটো যোনটো বাহু হয় এইটো AB টো কি ক'ব A কোণৰ সন্নিহিত বাহু সন্নিহিত মানে A কোণটোৰ লগত কি বাহুটো লাগি আছে আমাৰ AB এতিয়া বাহুটোতো এটোও লাগি আছে এচিও লাগি আছে
এইটো AC টুক কেলে নকলো সন্নিহিত বাহু AB টুকে কেলে কলো গতিকে হেতু কোৱাৰ আগতে আমি প্ৰথমেই চাব লাগিব ABC সমকোণী ত্ৰিভুজটো 90 ডিগ্ৰীটো কোনটো হয় B কোনটো হয় এতিয়া প্ৰথমে আমাৰ অতিভুজটো আমি চাই লম B কোণৰ বা 90 ডিগ্ৰীৰ যোনটো সন্মুখত যোনটো বাহু থাকিব বা বিপৰীত ফালে যোনটো বাহু থাকিব সেই বাহুটোৱে কি হ'ব সেই সমকোণী ত্ৰিভুজটোৰ অতিভুজ হ'ব এতিয়া এই B কোণটোৰ বিপৰীত বাহুটো কোনটো হয় AC হয় গতিকে AC টো কি হ'ব এই ABC সমকোণী ত্ৰিভুজটোৰ অতিভুজ হ'ব অতিভুজ বা হাইপোটেনাস ঠিক আছে হাইপোটেনাসটো মানে শৰ্টকে H বুলিও লিখা হয় এতিয়া ফাৰ্ষ্টতে আমাৰ অতিভুজটো গম পাই গলো তাৰ পাছত আমি চাম যে A কোণৰ সন্নিহিত বাহুটো কোনটো AB প্ৰথমে আমি অতিভুজটো চাই লম তাৰ পিছত আমি সন্নিহিত বাহুটোক আমি বেছ বা ভূমি বুলিও কওঁ ঠিক আছে এটো ভূমি বুলিও কয় বা বেছ আৰু এটো শৰ্টকে B বুলি লিখা হয় এতিয়া বেছ হৈ গল হাইপোটেনাস হৈ গল এতিয়া থাকিলে আমাৰ পাৰপেন্ডিকুলাৰ বা লম্ব বুলিও কয় এটো এটো ভূমি বুলিও কয় এতিয়া যোনটো কোণ আমি কি লৈ আছিলো A কোণটো লৈ আছিলো এতিয়া A কোণটোৰ বিপৰীত ফালে কি আছে বাহু A কোণৰ বিপৰীত বাহু কি আছে BC আছে গতিকে BC টো কি হ'ব পাৰপেন্ডিকুলাৰ বা লম্ব বুলি কম আমি হ'বনে এইখিনি A কোণৰ কাৰণেহে আমি লিখি আছো এতিয়া এবাৰ লিখি দিছো A কোণৰ এতিয়া ভূমি কি হ'ব সন্নিহিত বাহু বুলি নাই লিখা ভূমি বুলি লিখিছো ভূমিটো কি হ'ব আমাৰ AB তাৰ পিছত A কোণৰ অতিভুজ কি হ'ব এটো ভূমিটো বেছ বা B বুলি লিখি দিছো দেই এটো B বুলি লিখি দিছো অকল বা ব্ৰেকেটত দি দিছো ব্ৰেকেটত দিছো B বুলি অতিভুজটো কি হ'ব AC H বুলি দি দিছো হাইপোটেনাস তাৰ পিছত আৰু কি থাকিলে লম্বটো কি হ'ব BC শৰ্টকেটো ইংলিছত P বুলি কয় পাৰপেন্ডিকুলাৰ এতিয়া এইখিনি আছিল আমাৰ ABC সমকোণী ত্ৰিভুজটোৰ আমি A কোণটোক লৈ পেলাই উলিওৱা ভূমি অতিভুজ লম্ব এতিয়া যদি আমাক কয় C কোণৰ সাপেক্ষে এটো আছিল A কোণৰ সাপেক্ষে এতিয়া C কোণৰ সাপেক্ষে ভূমি অতিভুজ লম্ব কি হ'ব এতিয়া হেখিনি কৰিবলৈ হলে আমি প্ৰথমে লিখি লৈছো C ৰ ভূমি বুলি লিখিছো C ৰ ভূমি কি হ'ব C ৰ অতিভুজ কি হ'ব C ৰ লম্ব কি হ'ব এইখিনি আমি কেনেকৈ উলিয়াম আমি প্ৰথমেই কৈ আছিলো যে বেছটো কি হ'ব বা ভূমিটো কি হ'ব সেই যোনটো কোণ আমি লম সেই কোণটোৰ সন্নিহিত বাহু আৰু সন্নিহিত বাহু উলিওৱাৰ আগতে আমি কি চাম অতিভুজটো চাই লম এতিয়া আমাৰ ত্ৰিভুজটো একেই আছে কিন্তু আমাৰ কোণটো হলনি হৈ গৈছে এতিয়া কোণ C লৈছো আমি কিন্তু কোণ C টোৰ ভূমি আৰু লম্ব উলিওৱাৰ আগতে আমি প্ৰথমে কি চাই লম অতিভুজ চাই লম অতিভুজটো এটো C কোণৰ সাপেক্ষেও একেই হ'ব কেলে কাৰণ 90 ডিগ্ৰীটো আমাৰ একেই আছে B কোণটোৱে আছে গতিকে অতিভুজটো আমাৰ ইয়াটো C কোণৰ সাপেক্ষেও একেই থাকিব কি হ'ব AC ক্লিয়াৰ এইখিনি লাগে এতিয়া আহিব আমি অতিভুজটো পাই গলো এতিয়া আমি ভূমি আৰু লম্বটো চাম আমি ভূমিটো চাবলে ভূমিটো কোনটো হয় যোনটো কোণ লম আমি সেই কোণটোৰ সন্নিহিত বাহু এতিয়া
এই চি কোণটোৰ অতিভুজ এ চিডাল পালোঁ এতিয়া চি কোণৰ সন্নিহিত বাহু কোনটো আছে বি চি আছেনে চি কোণটোৰ লগত কোনডাল বাহু লাগি আছে এই বাহুডাল লাগিছে বি চি গতিকে এই বি চিডাল কি হ'ব চি কোণৰ সাপেক্ষে আমাৰ ভূমি বা সন্নিহিত বাহু বা বেছ কি হ'ব এইটো বি চি হ'ব এতিয়া ঠিক তেনেকে চি কোণৰ সাপেক্ষে লম্ব কি হ'ব লম্বটো কোনডাল হয় যোনটো কোণ আমাক দিয়া থাকিব যোনটো কোণৰ সাপেক্ষে আমি উলিয়াম সেই কোণটোৰ বিপৰীত বাহুটো এতিয়া চি কোণৰ বিপৰীত বাহু কি আছে এ বি গতিকে এ বিটো কি হ'ব আমাৰ লম্ব বা পাৰপেণ্ডিকুলাৰ এইটো আছিলে বি এতিয়া আমি কি দেখিলোঁ ইয়াৰ পৰা এই দুটাৰ এ আৰু চি কোণৰ ভূমি অতিভুজ আৰু লম্বখিনি উলিয়াই আমি এটাই গম পালোঁ যে আমাৰ এটা সমকোণী ত্ৰিভুজত দুটা সূক্ষ্মকোণ থাকিব সেই সূক্ষ্মকোণ দুটাৰ কোনটো কোণৰ সাপেক্ষে আমাক সুধিছে ভূমি অতিভুজ আৰু লম্ব সেইটো আমি চাই ল'ব লাগিব তাৰ পাছতহে আমি ভূমি অতিভুজটো একেই থাকিব মই ক'লোঁ অতিভুজটো আমাৰ একেই থাকিব একেটা ত্ৰিভুজৰে আমাৰ দুটা কোণৰ সাপেক্ষে আমাৰ ভূমি আৰু লম্ব সলনি হ'ব পাৰে ঠিক আছে অতিভুজটো একেই থাকিব বাকি ভূমি আৰু লম্বটো আমাৰ সলনি হ'ব পাৰে আৰু ভূমিটো কি হয় আমাৰ যোনটো কোণৰ সাপেক্ষে আমাক ভূমিটো উলিয়াব কৈছে সেই কোণটোৰ সন্নিহিত বাহু বা যোনটো বাহু লগ লাগি আছে সেই কোণটোৰ লগত হেতুৱে হ'ব ভূমি আৰু লম্বটো হ'ব যোনটো কোণৰ সাপেক্ষে আমাক লম্বটো উলিয়াব দিছে সেই কোণটোৰ বিপৰীত বাহুটো ঠিক আছে এইখিনি ইম্পৰ্টেণ্ট হয় এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখি থ'ব পাৰা এতিয়া আহিব আমাৰ অনুপাতখিনি আহিব আমি অনুপাত টোটেল 6টা পাম কিন্তু টোটেল 6টা বুলি ক'ব নোৱাৰি মেইন আমাৰ 3টা অনুপাত থাকিব সাইন কজ আৰু টেন আৰু সেই সাইনৰ 1/sin কৰিলে আমি কসেক পাওঁ তাৰপিছত কজটোৰ 1/cos কৰিলে আমি সেক পাওঁ তাৰপৰা টেনটোৰ 1/tan কৰিলে আমি কট পাওঁ সিম্পলি ক'বলৈ গ'লে আমি 3টা অনুপাতেই মেইনলি থাকে ঠিক আছে এতিয়া আমি সেইখিনি চাম সাইন অনুপাতটো কি হয় কজটো কি হয় টেনটো কি হয় মই অলপমান লিখি থৈ দিছো ভিডিওটো নহলে বহুত দীঘল হৈ যায় এতিয়া প্ৰথমে আমি চাই লওঁ সাইন ইয়াত মই ফুল ফৰ্মটো লিখা আছে মই শৰ্ট ফৰ্মখিনি ইয়াতে লিখা আছে এই সাইন অনুপাতটোক SINE সাইন অনুপাতটোক আমাৰ শৰ্টকে SIN বুলি থাকিব আমাৰ যোনবিলাক এক্সাৰসাইজত কুৱেশ্যনছ আছে সেইবিলাকত আমি SIN পাম মানে সাইনটোৰ শৰ্ট ফৰ্মটো হৈছে SIN তাৰ তেনেকে কসাইনৰ হৈছে COS বা কস আমি কুৱেশ্যনত কস বুলিহে পাম তাৰপা টেনজেন্টৰ হৈছে টেন তাৰপা কসেকেন্টৰ হৈছে কসেক সেকেন্টৰ হৈছে সেক আৰু কটেনজেন্টৰ হৈছে কট এতিয়া মই এটা কাম কৰোঁ এই যোনবিলাক মই ইয়াত মই শৰ্ট ফৰ্মটা লিখি দিছোঁ ঠিক আছে মই তোমালোকক প্ৰথমে দেখাই ললোঁ শৰ্ট ফৰ্মকিটা কি হয় এতিয়া সাইনৰ কি বুলি ক'লো SIN আহিব আমি শৰ্ট ফৰ্মখিনিহে পাম কুৱেশ্যনত ইয়াত আহিব COS কস এইখিনিও তোমালোকে নোট কৰি ল'বা MCQ আহিব পাৰে যে কসৰ ফুল ফৰ্ম কি টেনৰ ফুল ফৰ্ম কি কসেকৰ ফুল ফৰ্ম কি ঠিক আছে এইটো আহিব টেন টেনজেন্টৰ ফুল শৰ্ট ফৰ্ম তাৰপৰা এইটো কসেকেন্টৰ আহিব কসেক এতিয়া চোৱা আমি ত্ৰিভুজটো এটোৱে লৈছো আমি এতিয়া কি কৰিম এ কোণৰ সাপেক্ষে অনুপাতখিনি ত্ৰিকোণমিতিক অনুপাতখিনি উলিয়াম ঠিক আছে
এ কোণৰ সাপেক্ষে উলিয়াম, চি কোণৰ সাপেক্ষে উলিওৱা নাই। চি কোণৰ সাপেক্ষে কি হ'ব, অতিভুজটো একেই থাকিব আমাৰ, বাকী ভূমি আৰু লম্বখিনি সলনি হৈ যাব। এতিয়া এৰ সাইন অনুপাতটো কি হয় আমাৰ, ওপৰত আহে এ কোণৰ বিপৰীত বাহু, তলত আহিব অতিভুজ। এতিয়া এ কোণৰ বিপৰীত বাহু কি আছিলে আমাৰ, এ কোণৰ বিপৰীত বাহু আছিলে বি চি, গতিকে ওপৰত আহিব বি চি, অতিভুজটো কি আছিলে এ চি। এতিয়া বি চিটো কি হয়, বি চিটো এ কোণৰ সাপেক্ষে, এতিয়া আমি এইটো চাম হা, তো মই ৰেড মাৰ্ক কৰি দিছোঁ, আমি এতিয়া এইটো চাম। এইটো এতিয়া নাই চোৱা, এইটো চাব নালাগে এতিয়া। এতিয়া বি চিটো কি হয় আমাৰ, বি চিটো লম্ব, বা এইটো শ্বৰ্টকৈ মই কি লিখিছিলোঁ পি বা পাৰ্পেণ্ডিকুলাৰ, আমি সেইটো লিখি থওঁ পি। আৰু এ চিটো কি আছিলে আমাৰ, এ চিটো আছিলে এইচ বা অতিভুজ, হাইপোটেনাছ। তাৰ মানে এৰ সাইন অনুপাতটোক আমি কি বুলি ক'ব পাৰোঁ, পি বাই এইচ, য'ত পি হৈছে পাৰ্পেণ্ডিকুলাৰ বা লম্ব আৰু এইচ হৈছে হাইপোটেনাছ বা অতিভুজ। এতিয়া আহিলে এৰ কছ অনুপাত। কছ অনুপাতটো কি হয়, কি দিয়া আছে, ওপৰত হ'ব এ কোণৰ সন্নিহিত বাহু। এতিয়া এ কোণৰ সন্নিহিত বাহু কি আছিলে আমাৰ, এৰ সন্নিহিত বাহু এ বি আছিল নে, আৰু এ বিটো কি হয়, এ বিটো হৈছে সন্নিহিত বাহু বা ভূমি বা ইংলিছত বেছ বুলি কয়। এতিয়া ইয়াত আহিব ওপৰত এ বি আহিব, তলত কি আহিব অতিভুজ, অতিভুজটো একেই হয়, যি কোণে নিদিয়ক, যোনটো কোণৰ কাৰণেই আমি উলিয়াবলগীয়া নহয় লাগিলে, অতিভুজটো আমাৰ একেই থাকিব। এতিয়া ইয়াতে এ বিটো বি বা বেছ আছিলে বা ভূমি, তলত আহিব এইচ। তাৰপিছত আহিলে এৰ টেন অনুপাত। টেন অনুপাতটো কি হয়, ওপৰত কি আহিছে এ কোণৰ বিপৰীত বাহু, এ কোণৰ বিপৰীত বাহু আমি ওপৰত পাই আহিছিলোঁ কি আছিলে বি চি, আৰু এ কোণৰ সন্নিহিত বাহু কি আছে এ বি, আৰু বি চিটো কি আছিলে আমাৰ পি বা পাৰ্পেণ্ডিকুলাৰ বা লম্ব, আৰু এ বিটো আছিলে বি বা বেছ নহ'লে ভূমি। এতিয়া আহিব মেইনলি এই তিনিটাই হয়, এই তিনিটাৰ পৰাই আমি এই বাকী তিনিটা উলিয়াম। এতিয়া কেনেকৈ উলিয়াম চাবা, এৰ কছেক, এৰ কছেকটো কি হয় বা এৰ কছেক অনুপাতটো কি হয়, 1/, এৰ সাইন। দেখিলা নাই কেনেকৈ ওপৰ সাইনটোৰ লগত ৰিলেট হয়। এতিয়া ইয়াতে আমাৰ কি হ'ব, এৰ সাইন মানে আমাৰ কি আছে, এৰ সাইনটোত কি আছিলে এ কোণৰ এ কোণৰ বিপৰীত বাহু, তলত আছিলে অতিভুজ। ওপৰ তিনিটাৰ পৰা এতিয়া বাকীকেইটা ওলাই গৈ থাকিব, অতিভুজ। এতিয়া 1/, এইটো আছে, এতিয়া আমি এইটো লুটি খাই যাব নে অতিভুজটো ওপৰলৈ গুচি যাব, অতিভুজটো ওপৰলৈ গুচি যাব, অতিভুজ ওপৰলৈ যাব, তলত আহিব এ কোণৰ, তোমালোকে এটা লাইনতে লিখিলে ভাল হ'ব। মোৰ এতিয়া এইখিনি লিখা আছে কাৰণে মই তললৈ লৈ আনিছোঁ, বিপৰীত বাহু। এতিয়া এইখিনি পাতি দিম, অতিভুজ কি আছিলে আমাৰ, অতিভুজ কি আছিলে এ চি, বিপৰীত বাহু কি আছিলে বি চি, এ চিটো কি আছিলে এইচ,
BC আছিলে P তাৰ মানে এৰ কসেক অনুপাতটো আমাৰ কি হয় হাইপোটেনাস বা অতিভুজ বাই ডিভাইডেড বাই পারপেন্ডিকুলার বা লম্ব তাৰ পাছত আহিব এৰ সেকেন্ড আহিব বা সেক বুলি আমি শর্টকে লিখিম এটো কি হ'ব 1 বাই এৰ cos হ'ব ঠিক আছে এৰ cos টো কি আছিল এৰ cos টো 1 বাই এ কোণৰ সন্নিহিত বাহু তলত আছিলে অতিভুজ কি জুৰিবনে জুৰে তললে লৈ আনিছো হা অতিভুজটো ওপৰলে গুচি যাবনে এ কোণৰ বুলি নাই লিখা আৰু এৰ সন্নিহিত বাহু বুলি লিখি দিছো ৰে অতিভুজটো একেই আছিল প্ৰত্যেকৰ কাৰণে অতিভুজ প্ৰত্যেকৰ কাৰণে বুলি নহয় ত্ৰিভুজটো এটো আছে আৰু ইয়াতে এ আৰু সি কোণ আছে আমি তে এ কোণৰ সাপেক্ষে লিখিছো গতিকে অতিভুজটো একেই হ'ব বিৰ অপোজিট বাহুটো কি আছে AC আছে সন্নিহিত বাহুটো কি হ'ব ইয়াতে কি আছিল সন্নিহিত বাহু AB AC টো কি আছিল আমাৰ হাইপোটেনাস আছিল আৰু AB টো কি আছিল B বা বেস গতিকে সেক অনুপাতটো আমি কি পালো হাইপোটেনাস ডিভাইডেড বাই বেস বা এটো কি হয় অতিভুজ ডিভাইডেড বাই ভূমি এতিয়া আহিব এৰ কট অনুপাত বা কটেনজেন্ট এটো কি হ'ব 1 বাই এৰ tan এৰ tan টো কি আছিল আমাৰ এ কোণৰ এৰ বিপৰীত বাহু বুলি লিখিছো মই দে এ কোণৰ বুলি নাই লিখা এৰ বিপৰীত বাহু তলত আছিলে এৰ সন্নিহিত বাহু মই এনেকৈ লিখি গৈছো হা এতিয়া ওপৰলৈ কি আহি যাব এৰ সন্নিহিত বাহু আহি যাব এৰ সন্নিহিত বাহুটো ওপৰলৈ গুচি যাব তলত থাকিব এৰ বিপৰীত বাহু এতিয়া এৰ সন্নিহিত বাহুটো কি আছিল আমাৰ AB এৰ বিপৰীত বাহু কি আছিল BC AB টো কি আছিল আমাৰ B বেস ভূমি BC কি আছিল P পারপেন্ডিকুলার বা লম্ব হৈ গল এইগিটাই আছে আমাৰ 6টা ত্ৰিকোণমিতিক অনুপাত যোনগিটা আমি মনত ৰাখিব লাগিব কি মনত ৰাখিব লাগিব সাইন অনুপাতটো কি হয় P by H পারপেন্ডিকুলার by H বা লম্ব by অতিভুজ মই অসমীয়া গিটাও লিখি দিও কোড লিখিম এতিয়া এইটো সাইডে লিখি দিছো ঠিক আছে তোমালোকে এটা কাম কৰিবা এইখিনতে এনেকে লিখি লবা নোটটো বনাওতে ইয়াতে সাইডতে লিখি থবা মই এফালে লিখি দিছো এর সাইন এটো কি হয় আমাৰ লম্ব ডিভাইডেড বাই অতিভুজ
যেনেকৈ সুবিধা হয় তেনেকৈ মনত ৰাখিবা যদি p/h বুলি মনত ৰয় তেতিয়াহ'লে তেনেকৈ মনত ৰাখিবা খালি p টো কি হয় পাৰপেণ্ডিকুলাৰ আৰু h টো কি হয় হাইপোটেনাছ সেই টাৰ্মখিনি মনত ৰাখি থ'লে হৈ গ'ল এৰ cos কি হ'ব b/h b মানে হৈছে বেছ বা ভূমি ভূমি বাই অতিভুজ তাৰপিছত আহিব এৰ tan কি আছে p/b লম্ব ডিভাইডেড বাই ভূমি তাৰপিছত আহিব এৰ cosec ইয়াতে কি আহিব সাইনৰ উল্টাটো হ'ব উল্টা মানে অতিভুজ কি আছিলে h/p অতিভুজ ডিভাইডেড বাই লম্ব উল্টা হৈছে নে সাইনৰ উল্টাটো হৈছে অতিভুজ ডিভাইডেড বাই লম্ব sec টো কি আহিব cosৰ উল্টাটো আহিব sec টো কি আছিল h/b h মানে হৈছে হাইপোটেনাছ বা অতিভুজ তলত কি আহিব b বা ভূমি cosৰ উল্টাটো হৈছে নে অতিভুজ বাই ভূমি লাষ্টটো আছে cot cotটো কি আছিল আমাৰ b/p b মানে হৈছে বেছ বা ভূমি p মানে হৈছে পাৰপেণ্ডিকুলাৰ বা লম্ব tanৰ উল্টা হৈছে নে লম্ব বাই ভূমি আছিলে tanটো আৰু এটো ভূমি বাই লম্ব তোমালোকৰ যেনেকৈ সুবিধা হয় তেনেকৈ মুখস্থ ৰাখিবা এনেকৈও মুখস্থ ৰাখিব পাৰা নহ'লে তেনেকৈ sin p/h cos b/h tan p/b এই তিনিটা মনত ৰাখিলে বাকিকেইটা আমাৰ কি হ'ব আমি নিজে উলিয়াব পাৰিম কেনেকৈ উলিয়াব পাৰিম কলৱে মই sin টো কি হয় 1/cosec টো কি হয় 1/sin হয় তাৰ মানে এটো অনুপাতটো আমি উল্টা কৰি দিলে হৈ গ'ল সাইনৰ লগত cosec সাইনৰ লগত cosec আহিব তাৰ পিছত cosৰ লগত sec আহিব তাপা tanৰ লগত cot আহিব ঠিক আছে এইখিনি আসলে অনুপাতখিনি আৰু দুটা ইম্পৰ্টেন্ট মই কথা বুজাই থওঁ এটো মুহাৰি দিছো হা এটো মুহাৰি পেলাই ইয়াতে বুজাই থওঁ এইখিনতে বুজাই দিম এনেকে বক্স কৰি লৈছো এতিয়া তো কি হয় tan a এটো এতিয়া a এর tan বুলি যে আছে আমি এটো tan a বুলি লিখিব পাৰো আৰু এটো a এর cos বুলি যে আছে এটো কি বুলি লিখিব পাৰো আমি cos a বুলি লিখিব পাৰো আমাৰ কোৱেশ্চনবোৰ তেনেকৈ থাকিব cos a বুলি ক'লে আমি কি বুজিম a এর a কোণৰ cos অনুপাত এতিয়া tan a ইয়াতে a এর tan বা tan a তো কি আছিল কি পাইছিল আমি bc by ab পাইছিল নে পাইছিল এতিয়া এই bc তো bc আৰু ab এর তলত যদি আমি ac এটা বহাই দিও ab by ac এনেকে পাৰিম নে bc by ac ab by ac 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 ক্যান্সেল কৰি পেলাই আকৌ কি থাকিব bc by ab এ থাকিব এতিয়া এই bc by ac তো আমাৰ কি অনুপাত আছিল বাৰু bc by ac কি আছিল a এর sin আছিল নে বা sin a আছিল নে ইয়াত আমি sin a বুলি লিখিব পাৰো নে sin a বা a এর sin একেটা কথাই দেই কিন্তু কোৱেশ্চনবোৰত আমাৰ sin a বুলিয়ে থাকিব a এর sin বুলি নাথাকে আৰু এখিনি বুজাবলে এনেকে লিখিছিলো ঠিক আছে
তাৰপিছত AB বাই AC ক'ত আছে বাৰু AB বাই AC এৰ cos হয়নে A কোণৰ cos অনুপাতটো হয়নে AB বাই AC গতিকে আমি A এৰ cosটোক আমি cos A বুলি লিখিব পাৰোঁ তাৰ মানে আমি tan A টো কি পালো sin A বাই cos A আমি tan A টো কেতিয়াবা sin A বাই cos A বুলিও লিখিব পাৰিম ঠিক আছে এতিয়া আহিব cot A cot টো ক'ত আছিল এটো A এৰ cot বা cot A টো কি পাইছিলো আমি AB বাই BC AB বাই BC পাইছিলো এতিয়া এই AB টোৰ তলত AC এটা যদি বহাও BC টোৰ তলতো যদি AC এটা বহাও পাৰিম আমি বহাবলে AC টো ক্যান্সেল গৈ পেলাই কি থাকিব AB বাই BC এ থাকিব এতিয়া AB বাই AC টো ক'ত আছে AB বাই AC টো আমাৰ A এৰ cos অনুপাতটো আছিল নে বা cos A বুলি আমি লিখিব পাৰিম নে পাৰিম ঠিক তেনেকৈ BC বাই AC টো কি আছিল A এৰ sin বা sin A বুলি লিখিব পাৰিম আমি তাৰ মানে আমি কি পালো tan A টো পালো sin A বাই cos A আৰু cot A টো পালো cos A বাই sin A এইটা ইম্পৰ্টেন্ট হয় ঠিক আছে এইটা আমি লাগিব পাছত কোৱেশ্চন কৰোতে দৰকাৰ হ'ব এই গোটেইখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰিও ৰাখিব পাৰা নহলে নোট বনাই পেলাই এনেকে ধুনীয়াকে লিখি পেলাব পাৰা ইয়াৰ পাছতে আমি এক্সাৰসাইজ ষ্টাৰ্ট কৰিব পাৰিম এক নম্বৰ কোৱেশ্চনটো কি দিয়া আছে ত্ৰিভুজ ABCৰ B কোণ সমকোণ আৰু AB = 24 cm BC = 7 cm হলে তলত দিয়াবিলাক উলিওৱা ইয়াতে আমাৰ ত্ৰিভুজটো আঁকি থোৱা নাই আমি নিজে আঁকি ল'ব লাগিব কি দিয়া আছে ABC ত্ৰিভুজৰ B কোণ সমকোণ কোন ডাঙৰকৈ আঁকি লৈছো B কোণটো কি দিয়া আছে সমকোণ দিয়া আছে ABC ঠিক আছে আৰু কি দিয়া আছে AB = 24 cm AB টো 24 cm দিয়া আছে BC 7 cm দিয়া আছে তলত দিয়াবিলাক উলিওৱা sin A cos A উলিয়াব লাগে তাৰ পিছত sin C cos C উলিয়াব লাগে ওকে এতিয়া আমি অনুপাতবিলাক উলিয়াবলে আমি প্ৰত্যেক বাহুৰে দিকবিলাক আমাৰ থাকিব লাগিব এতিয়া আমাৰ ওচৰ অতিভুজটোৰ লেংথটো নাই B কোণৰ অপজিটত কি আছে AC টো কি হ'ব অতিভুজ হ'ব মই বুজাই আহিছিলো B কোণৰ বিপৰীত বাহুটো কি হয় অতিভুজ হয় গতিকে অতিভুজটো আমি উলিয়াই ল'ব লাগিব কেনেকৈ উলিয়াম আমি পাইথাগোৰাছৰ সূত্ৰ পাই আহিছিলো আগতে কি পাইছিলো অতিভুজ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ বা A স্কয়াৰ = P স্কয়াৰ প্লাস B স্কয়াৰ প্ৰথমে আমি কি কি দিয়া আছে লিখি লম দিয়া আছে এংগল B 90 আৰু কি দিয়া আছে AB 24 cm BC 7 cm এতিয়া আমি লিখিম পাইথাগোৰাছৰ সূত্ৰ অনুসৰি বা সূত্ৰ মতে কি হয় অতিভুজ স্কয়াৰ =
লম্ব স্কোয়ার প্লাস ভূমি স্কোয়ার বা এনেকেও লিখিব পাৰোঁ a স্কোয়ার ইজ ইকুৱেল টু p স্কোয়ার প্লাস b স্কোয়ার ঠিক আছে এতিয়া আমি ac টো উলিয়াম ইয়াতে আমাৰ ত্ৰিভুজটোত কি হ'ব ac স্কোয়ার ইজ ইকুৱেল টু ab স্কোয়ার প্লাস bc স্কোয়ার ab টো কি দিয়া আছে 24 স্কোয়ার 7 স্কোয়ার ইয়াৰ পৰা ac ইজ ইকুৱেল টু কি হ'ব ফালে ৰুট ডাল আহি যাব 24 স্কোয়ার ইজ ইকুৱেল টু 576 প্লাস 49 এটো কৰিলে কিমান আহিব যোগ কৰিলে নহৈছে 15 5 কলিবয় 2 কলিবয় 625 625 ৰ বৰ্গমূল কি হ'ব 25 তাৰ মানে আমি ac টো কিমান পাই গলো 25 সেন্টিমিটার পাই গলো 25 cm এতিয়া আমি এক নম্বৰতে আমাক উলিয়াব দিছে এক নম্বৰতে উলিয়াব দিছে sin a আৰু cos a উলিয়াব দিছে sin a cos a sin a মানে a কোণৰ sin অনুপাত আৰু cos a মানে a কোণৰ cos অনুপাত এতিয়া sin a বুলি কৈছে a এংগলটো এতিয়া এই a কোণৰ সাপেক্ষে আমি প্ৰথমে এটো জানিব লাগিব sin অনুপাতটোৰ কি আছিল sin হলে কি হয় আমাৰ লম্ব বাই অতিভুজ বা p বাই h মই এফালে লিখি দিছো হা sin মানে কি হয় sin টো কি আছিল আমাৰ p বাই h বা লম্ব অতিভুজ p আৰু h এৰ কাৰণে কি হ'ব p আৰু h এৰ কাৰণে h টো সবৰে কাৰণে একে হ'ব বুলি কৈছিলো মানে এই ত্ৰিভুজটোৰ c আৰু a কাৰণে a কোণৰ সাপেক্ষে আমাৰ অতিভুজটো একে হ'ব গতিকে আমাৰ h টো বাৰু একে হ'ব ac লিখিব পাৰিম আমি কিন্তু p টো কি হ'ব a কোণৰ সাপেক্ষে p কি হ'ব p মানে পাৰপেন্ডিকুলাৰ বা লম্ব এতিয়া লম্বটো কি আছিল লম্বটো আমি কেনেকৈ কৰো এৰ বিপৰীত বাহুটো এতিয়া এৰ বিপৰীত বাহু কি আছে bc ক্লিয়াৰ নে এৰ বিপৰীত বাহু আছে bc এতিয়া মানগিটা বহাই দিলে হৈ গল মানগিটা বহাই দিও আমি bc টো কি আছে 7 ac টো কি আছে 25 এটা হৈ গল এতিয়া আহিব cos a cos অনুপাতটো কি আছিল এতিয়া কি আছিল b বাই h বা ভূমি বাই অতিভুজ এতিয়া a কোণৰ সাপেক্ষে আমাৰ ভূমিটো কি হ'ব অতিভুজটো যেহেতু একে থাকিব এটো ac এ থাকিব ভূমিটো কি হ'ব ভূমিটো কি আছিল a কোণৰ সন্নিহিত বাহুটো ইয়াত কি আছে ab মানগিটা কি হ'ব 24 বাই 25 ঠিক আছে এটো হৈ গল আৰু 2 নম্বৰটো কি দিয়া আছে sin c আৰু cos c sin c মানে c কোণৰ sin অনুপাত এতিয়া ইয়াত আমাৰ অতিভুজটো একে থাকিব চেঞ্জটো কত আহিব এই p আৰু b ত চেঞ্জটো আহিব বা লম্ব আৰু ভূমিত চেঞ্জ আহিব এতিয়া তলৰ অতিভুজটো একে থাকিব ac এ থাকিব এতিয়া c কোণৰ পাৰপেন্ডিকুলাৰ বা লম্ব কি হ'ব c কোণৰ বিপৰীত বাহুটোৱে লম্ব হ'ব বিপৰীত বাহু কি আছে ab মানগিটা বহুৱাই দিয়া 24
ডিভাইডেড বাই 25 তেনেকে cos c টো কি হ'ব অতিভুজটো একেই থাকিব AC থাকিব ওপৰৰ ভূমিটো চেঞ্জ হ'ব c ৰ কাৰণে ভূমি কি হ'ব c ৰ সন্নিহিত বাহু কি আছে BC মানগিটা বহাই দিয়া 725 নম্বৰ 2 টোত কি দিয়া আছে ত্ৰিভুজ এটা দিয়া আছে আমাৰ যাৰ PQ টো 12 সেন্টিমিটাৰ আছে PR 13 সেন্টিমিটাৰ আৰু Q টো 90 ডিগ্ৰী হয় আমি উলিয়াব লাগে tan P minus cot R এটোই ত্ৰিভুজটো ইয়াত দিয়া আছে tan P minus cot R উলিয়াব লাগে এতিয়া tan P মানে P কোণৰ tan অনুপাতটো এতিয়া tan টো আমাৰ কি আছিল tan বুলি ক'লে আমি tan অনুপাতটো আছিল P by B বা লম্ব by ভূমি এতিয়া P কোণৰ সাপেক্ষে লম্ব কি হ'ব P কোণৰ সাপেক্ষে লম্ব হ'ব P ৰ বিপৰীত বাহু কি আছে এটা QR হ'ব লম্ব তাৰ পিছত ভূমিটো কি হ'ব P ৰ লগত সন্নিহিত বাহুটো কি আছে PQ তাৰ পাছত আৰু কি উলিয়াব কৈছে আমাৰ cot R আমি প্ৰথমে দুটা উলিয়াই লওঁ তাৰ পিছত মাইনাস কৰি দিম cot R টো কি হ'ব cot R R ৰ cot অনুপাত এতিয়া cot অনুপাতটো কি আছিল আমাৰ cot অনুপাতটো আছিল tan ৰ লগত cot ৰ সম্পৰ্ক কি আছিল উল্টা হৈ যায় তো অনুপাতটো উল্টা হৈ গলে B by P তাৰ মানে ভূমি ডিভাইডেড বাই লম্ব এতিয়া R কোণৰ সাপেক্ষে ভূমি কি হ'ব R কোণৰ সাপেক্ষে অতিভুজ ডালটো একেই থাকিব ভূমি কি হ'ব সন্নিহিত বাহু কি আছে R ৰ QR তাৰ পিছত R কোণৰ সাপেক্ষে লম্ব কি হ'ব R ৰ বিপৰীত বাহু কি আছে PQ আমি মানগিটা নবহালেও হ'ব কিলে নবহালেও হ'ব QR দুইটাই কি আহিলে QR by PQ আহিলে মাইনাস কৰিবলৈ কৈছে মাইনাস কৰিলে তো কি আহিব tan P minus cot R is equal to বহাই দিও আমি এটো 1 দি দিছো এটো 2 দি দিছো QR by PQ minus QR by PQ 1 আৰু 2 ৰ পৰা আমি লিখিছো কেলে 0 3 টো আছে যদি sin A is equal to 3/4 তেন্তে cos A আৰু tan A উলিওৱা এতিয়া এনেকুৱা প্ৰবলেম কোৱেশ্চন বিলাক আমি কেনেকৈ কৰিম চাবা কি দিয়া আছে দিয়া আছে sin A is equal to 3/4 এতিয়া আমি জানো যেহেতু sin A সাইনৰ অনুপাতটো আমাৰ কি আছিল P/H বা লম্ব বাই অতিভুজ এটো আমি এনেকৈ লিখিব পাৰো P/H is equal to 3/4 আমাক দিয়া আছে আমি এনেকুৱা কোৱেশ্চনবোৰ কি কৰিম আমি k P/H is equal to 3/4 is equal to k বুলি ধৰি লম এই অনুপাত গিটা আমি k বুলি ধৰি লম
ধৰা হ'ল এতিয়া ইয়াৰ পৰা কি আহিব আমাৰ p is equal to আহিব 3k h is equal to আহিব 4k আহিব এতিয়া p আৰু h টো আহি গল মানে পাৰপেন্ডিকুলাৰ আৰু হাইপোটেনাস আহি গল লম্ব আৰু অতিভুজ আহি গল তে লম্ব আৰু অতিভুজ যেতিয়া সমকোণী ত্ৰিভুজ এটাৰ যেতিয়া লম্ব আৰু অতিভুজ আহি যায় তেতিয়া হলে আমি ভূমিটো উলিয়াই দিব পাৰিম কেনেকৈ উলিয়াম যেহেতু পাইথাগোৰাছৰ সূত্ৰ বুলি নিলিখো আৰু যেহেতু আমি পাইথাগোৰাছৰ সূত্ৰটো কিমানবাৰ লিখি আহিছো আৰু জানোই আমি হয় নাই কি আছিল পাইথাগোৰাছৰ সূত্ৰটো a square is equal to p square plus b square এতিয়া h টো কি আছে আমাৰ 4k whole square p টো কি আছে 3k whole square b square এতিয়া 4k square কৰিলে 16k square 3k square কৰিলে 9k square b square to কি আহিব এতিয়া 16k square minus 9k square কি আহিব ইয়াৰ পৰা 7k square ঠিক আছে b is equal to কি আহিব আমাৰ root 7k square 7k এতিয়া b আহি গল h আহি গল p আহি গল h আহি গল আৰু b আহি গল এতিয়া আমাক যে অনুপাত নিদিয়ক আমি উলিয়াব পাৰিম কি উলিয়াব দিছে আমাক cos a গতিকে মালকে ইয়াৰ তলতে লিখিবা দেই মই ওপৰত লিখিছো ইয়াৰ পাছত এটো cos a এতিয়া যেহেতু আমাক এংগল a এর সাপেক্ষে উলিয়াব দিছে গতিকে আমি ছবি অকাৰ কোনো দৰকাৰ নাই যদি বলে একেটা অংকই আমাক cos a cos c তেনেকে দিলেহেঁতেন তেতিয়া আমি ছবিটো আঁকি পেলাই দেখাবলগীয়া হলতেন বা নেদেখালো হলতেন আমি যোনটো লম্ব আৰু ভূমি থাকে হেতু আমাৰ কি হৈ যায় এক্সচেঞ্জ হৈ যায় মানে a যোনটো লম্ব থাকিব হেতু c কি হৈ যায় ভূমি হৈ যায় ছবি না কিলো হ'ব হলেও এতিয়া cos a তো কি হয় cos অনুপাতটো আমাৰ কি হয় b by h হয় এতিয়া ইয়াতে b কি আছে root 7k আৰু h কি আছে 4k k cancel গৈ পেলাই কি থাকিব root 7 by 4 cos a ওলাই গল নেক্সট আছে আমাৰ tan a tan a to কি হয় p by b p to কি আছে p to আছে thrice k b to root 7k k cancel গৈ 3 by root 7 question number 4 to দিয়া আছে 15 cot a is equal to 8 তেন্তে sin a আৰু sec a উলিয়াব লাগে আমি কি দিয়া আছে 15 cot a is equal to 8 দিয়া আছে 15 cot a is equal to 8 এতিয়া ইয়াৰ পৰা আমি cot a তো কি লিখিব পাৰো cot a is equal to 8 by 15 এতিয়া cot a এর অনুপাতটো কি আছিল আমাৰ cot এর অনুপাত কি আছিল cot এর অনুপাতটো আমি কেনেকৈ লিখিব পাৰো tan এর আছিল p by b বা লম্ব by ভূমি এতিয়া cot টো আছিল 1 by 10 গতিকে কি হ'ব b by p 10 to p by b আছিল আৰু এটো cot টো কি হৈ যাব 1 by 10 হলে b by p হ'ব b মানে বেস এটো পারপেন্ডিকুলার বা লম্ব
বা এটো ভূমি ঠিক আছে এতিয়া ইয়াতে আমি cot A অনুপাতটো লিখি লওঁ b by p is equal to 8 by 15 এতিয়া আমি উলিয়াব লাগে sin A আৰু sec A তাৰ কাৰণে আমি ত্ৰিভুজটো আঁকি নলওঁ আমি ইয়াতে বেস আৰু পারপেন্ডিকুলাৰটো আমি আছে আমাৰ ওচৰত আছে মানে আমি ইয়াতে কি কৰিব লাগিব k বুলি ধৰি ল'ব লাগিব এটো মই এইখিনি লিখি দিছো ধৰা হল বুলি ধৰা হল ঠিক আছে এটো বস্তু সেপাৰেট কৰি দিছো ওকে এতিয়া এটোৰ পৰা আমি আমাৰ কি ওলাব গতিকে বুলি লিখিছো গতিকে b টো আমি 8k বুলি লিখিব পাৰিম যত k টো এটা পজিটিভ নাম্বাৰ হয় বা ধনাত্মক সংখ্যা আৰু p টো 15k ঠিক আছে আমাক কি লাগিব b p আছে h লাগিব হাইপোটেনাস বা অতিভুজ লাগিব এতিয়া আমি অতিভুজ উলিয়াবলৈ কি কৰিম পাইথাগোৰাছ এপ্লাই কৰিম আমি ইয়াতে বেছিভাগ মানে গোটেইখিনি কোৱেশ্চনে আমি পাইথাগোৰাছটো আহিব ইয়াতে যেহেতু পাইথাগোৰাছত কি হয় a square is equal to p square plus b square এতিয়া আমাক a সে লাগে p ৰ জায়গাত আমাৰ 15k whole square plus b ৰ জায়গাত আহিব 8k whole square h to কি আহিব root আহি যাব root আহি যাব 225k square 64k square 9 এফালে 8 289k square 289 to কাৰ বৰ্গম কাৰ স্কয়াৰ হয় 17k h to কি পালো আমি 17k এতিয়া আমি যে অনুপাত নিদিয়ক আমি উলিয়াব পাৰিম কি আছে sin a to কি হ'ব এতিয়া a ৰ sin অনুপাত কি হ'ব sinৰ অনুপাতখিনি আমি কেনেকৈ লিখিব পাৰো p by h পাৰোনে লম্ব by অতিভুজ এটা p কি আছে 15k k কিটা আমাৰ ক্যান্সেল গুছি যাব k টো ইয়াতে আমি ধৰি লৈছিলো নহয় k খিনি কি হ'ব চাবা ক্যান্সেল হৈ যাব h টো কি আছিল h টো কি পালো আমি 17k k ক্যান্সেল গৈ কি থাকিলে 15 by 17 আৰু কি আছিল sec a is equal to এতিয়া sec to আসলে cosৰ মানে sec is equal to 1 by cos a হেতু হয় গটিকে cos to কি আছিল আমাৰ b by h আছিল গটিকে sec to যদি 1 by cos হয় তেতিয়া হলে কি হ'ব h by b হ'ব h by b h to কি আছে 17k আৰু b to কি আছে 8k k to cancel গৈ কি থাকিব 17 8